স্বাগতম জনাইছো ষ্টুডেণ্ট পুনৰ এটা নতুন ভিডিঅ'লৈ আজি আলোচনা কৰিম বিশেষকৈ 2027 চনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা কিছুমান বিশেষ টিপছ আৰু প্ৰশ্নৰ বিষয়ে আলোচনা হৈছে। এছএছএলসি 2027 পৰীক্ষাত 1 বা 2 নম্বৰৰ প্ৰশ্নবোৰ তোমালোকে যে পঢ়ি আছা, তোমালোকে সহজ ভাবি এৰি দিছা নেকি? মনত ৰাখিবা, এই 1 নম্বৰ বা 2 নম্বৰ তোমাৰ লেটাৰ মাৰ্কছ ষ্টাৰ মাৰ্কছ নিৰ্ধাৰণ কৰিব। আজি মাত্ৰ 60 ছেকেণ্ডত 10টা গুৰুত্বপূৰ্ণ শৰ্ট কুৱেশ্যন তোমালোকৰ ৰিভিজনৰ কাৰণে এৰি দিছো। ভিডিঅ'টো স্কিপ নকৰিবা, ভালকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নমস্কাৰ বন্ধুসকল, মই পংকজ ছাৰ। আজি আমি এছএছএলসি 2027 বাবে পৰিৱেশ অধ্যায়ৰ আমাৰ যিটো চেপ্টাৰ আছে তাৰ 10টা অতি গুৰুত্বপূৰ্ণ 1-2 নম্বৰৰ প্ৰশ্ন আমি আলোচনা কৰিম। তোমালোকে এবাৰ মন দি চাবলৈ চেষ্টা কৰিবা, কিজানি পৰীক্ষাত আহিয়ে যায়, গতিকে চেষ্টা কৰি চাবা। প্ৰথম প্ৰশ্নটো সেউজ গৃহ গেছ আমি পাইছিলো। সেউজ গৃহ গেছৰ প্ৰভাৱ আচলতে কি বুলি আহি যায়, তোমালোকে কি লিখিবা বাৰু? কেতিয়াবা ভাবি চাইছানে? বেছি টান নহয়, তোমালোকে এনেকে ক'ব লাগিব যে পৃথিৱীৰ পৰা বিকৰিত যিটো তাপ, সূৰ্যটো পৃথিৱীত তাপ দি আছে, এইটো ইয়াত পৰিছে আৰু ঘূৰি যায়। এই তাপ কি হয়? বায়ুমণ্ডলৰ সেউজ গৃহ গেছে ধৰি ৰাখে। পৃথিৱীক গৰম কৰি ৰখা প্ৰক্ৰিয়াই সেউজ গৃহ প্ৰভাৱ। গুড। এচিড বৰষুণৰ কথা কেতিয়াবা আহে যে এচিড বৰষুণ সাধাৰণতে কি? তোমালোকৰ যদি আহি যায় তেতিয়া কি লিখিবা? তেতিয়া তোমালোকে কি লিখিবা? সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, এইটো যদি বৰষুণৰ পানীৰ লগত মিহলি যেতিয়া হৈ যাব, তেতিয়া এচিড হিচাপে ভূপৃষ্ঠত পৰিব আৰু তাকে কি বুলি ক'ব? এচিড বৰষুণ। ইয়েছ, কি লাগিব? সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড বৰষুণৰ পানীৰ লগত মিক্স হ'ব লাগিব। ঠিক আছে। এতিয়া আন এটা প্ৰশ্ন আহি থাকে, অজন স্তৰৰ কথা আহি থাকে। ইয়াৰ আচলতে কাম কি? সূৰ্যৰ অতি ক্ষতিকাৰক অতি বেঙুনীয়া যিটো ৰশ্মি, আল্ট্ৰাভাইলেট ৰেজ, শোষণ কৰি এই ওজন স্তৰটোৱে পৃথিৱীৰ জীৱ জগতক সুৰক্ষা দিয়ে। ইয়াত 4 নম্বৰ প্ৰশ্নত আছে যে গ্ল'বেল ৱাৰ্মিঙত কি হ'ল? কাৰ্বন ডাই অক্সাইড গেছৰ ভূমিকাটোনো কি? তোমালোকে ভাবি চাইছানে? কাৰ্বন ডাই অক্সাইড এনে এটা গেছ, ই হৈছে প্ৰধান সেউজ গৃহ গেছ, যিয়ে তাপ ধৰি ৰাখে আৰু গোলকীয় তাপ বৃদ্ধি কৰে। গতিকে গ্ল'বেল ৱাৰ্মিঙত গোটেই ভূমিকাটো তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড গেছেই লয়। আৰু এটা প্ৰশ্ন আহিছে যে মৰুকৰণে কি ক্ষতি কৰিব পাৰে তোমালোকৰ? উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান ধ্বংস কৰি দিব বা জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰি দিব পাৰে। গতিকে এইটো আটাইতকৈ ভয়ংকৰ মৰুকৰণ প্ৰক্ৰিয়াটো। 6 নম্বৰ পৰিৱেশ তন্ত্ৰ ইক'চিষ্টেমৰ ওপৰত এটা প্ৰশ্ন সাধাৰণতে আহে, তেতিয়া আমি ক'ব লাগিব ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ মানে কি? জৈৱ আৰু অজৈৱ দুটা উপাদান পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়াৰ এটা তন্ত্ৰ বা অৱস্থা। এইটো নিউ কনচেপ্ট, নতুনকে তোমালোকক দিছে। বহনক্ষম উন্নয়নৰ লক্ষ্য কি? বহনক্ষম উন্নয়ন কি? আজিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে যেতিয়া আমি সম্পদ আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ যিটো কৌশল অৱলম্বন কৰিম, সেইটো হৈছে বহনক্ষম উন্নয়ন। গতিকে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। শেষত আৰু এটা প্ৰশ্ন আহিছে, নগৰীকৰণে কেনেকৈ আমাৰ ক্ষতি কৰিব পাৰে? নগৰীকৰণ হোৱা মানে কি কৰিব লাগিব? বন ধ্বংস, জলাশয় নষ্ট, প্ৰদূষণ বৃদ্ধি কৰিব লাগিব, গছ গছনি কাটি তহিলং কৰিব লাগিব, উদ্যোগীকৰণ আৰম্ভ হ'ব তাত। গতিকে ইয়াৰ ফলত প্ৰদূষণ হ'ব, জলাশয়বিলাক পুতিব লাগিব, বন কাটিব লাগিব, প্ৰদূষণ বৃদ্ধি পাব। গতিকে নগৰীকৰণে এই ধৰণে আমাক ক্ষতি কৰে। এতিয়া শেষত আমি চাওঁচোন পৰিৱেশ শিক্ষাৰ তেতিয়াহ'লে প্ৰয়োজনীয়তা কি? পৰিৱেশ শিক্ষা আমি কিয় লাগে? পৰিৱেশ শিক্ষা থাকিলে মানুহক পৰিৱেশ সংৰক্ষণৰ বাবে সচেতন আৰু দায়িত্বশীল কৰি তুলিবলৈ সহজ হ'ব। মানুহে গম পাব পৰিৱেশে তেওঁলোকক কি ধৰণে উপকাৰ কৰি আহিছে। আৰু শেষৰ একেবাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে স্থানীয় সমস্যা এটা কেনেকৈ গোলকীয় সমস্যা হ'ব পাৰে? তোমালোকৰ যুক্তি দিয়া বুলি আহি গ'লে তেতিয়া আমি ক'ব লাগিব যেতিয়া এটা সমস্যা পৃথিৱীৰ বহু অঞ্চলত বিস্তাৰিতভাৱে লাভ কৰিব, তেতিয়া সেই গোলকীয় সমস্যালৈ ৰূপান্তৰিত হ'ব। যদিও স্থানীয় সমস্যাপে স্বীকৃতি লাভ কৰিছিলে, লাহে লাহে দেখিম যে ইয়াৰ প্ৰভাৱটো যদি সৰ্ববৃহৎ হয়, গোটেই পৃথিৱীত পৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ই কি হ'ব? গোলকীয় সমস্যা। গতিকে গুৰুত্বপূৰ্ণ আমি 10টা প্ৰশ্ন আলোচনা কৰিলো। এই 10টা প্ৰশ্নৰ পৰা তোমালোকৰ MCQ ভেৰি শ্বৰ্ট এনচাৰ 1 নম্বৰ প্ৰশ্ন বা 2 নম্বৰ প্ৰশ্ন সম্ভাৱনা অতি বেছি। গতিকে কেৱল মুখস্থ নকৰিবা, কিৱৰ্ডবিলাক মনত ৰাখিবা। যদি তোমালোকে সঁচাকে এছএছএলসি 2027ত ভাল নম্বৰ লাভ কৰিবলৈ বিচাৰা, তেন্তে নিয়মীয়াকৈ আমাৰ এই ক্লাছবোৰ চাবলৈ নাপাহৰিবা। ইয়েছ, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰা, ৰেডি ফৰ এছএছএলসি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া। পংকজ ছাৰৰ ইউটিউব চেনেল জ্ঞান সাগৰ সন্মোচন আৰু পংকজ ছাৰক ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা। লগতে মোৰ ফেচবুক পেজ পংকজ বৰা, পংকজ 25, যিকোনো এখন তোমালোকে ফ'ল' কৰি ল'বা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এছএছএলসি সকলো এক্সাম অৰিয়েণ্টেড নোটছ, MCQ
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ এণ্ড স্মাৰ্ট প্ৰিপেৰেশ্যন ক্লাছৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰা। গতিকে মই পংকজ ছাৰ আকৌ লগ পাম পৰৱৰ্তী ক্লাছত। তেতিয়ালৈকে তোমালোকে কি কৰিবা? য়েছ, পঢ়িব লাগিব, অনুশীলন কৰিব লাগিব, সফলতাক নিজৰ অভ্যাস কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' লৈ আহে প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। বাই বাই।